বন্ধু বান্ধৱীসকল আজিৰ প্ৰথম খাতৰটো হৈছে ওপৰেদি উৰি যায় নহয় খৰালি তাপ মাৰি মাছ খায় নহয় বৰালি। কওকচোন বন্ধু বান্ধৱীসকল এই খাতৰটোৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে জাল। বন্ধু বান্ধৱীসকল আজিৰ দ্বিতীয় ইণ্টাৰেষ্টিং খাতৰলৈ আগবাঢ়িছোঁ। ওপৰৰ পৰা পৰিল বাঘিনী চাৰি টেং মেলি হ'ল গাভিনী। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে চিন্তা কৰাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে আঠুৱা। বন্ধু বান্ধৱীসকল বলক ইয়াৰ পিছৰ খাতৰলৈ আগবাঢ়ো। লিকি লিকি ঢিমৰু চিকি চিকি পাত পালেং বাবৰি উত্তৰ হাত। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে তামোল গছ। বলক বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ খাতৰলৈ আগবাঢ়ো। শদিয়ালৈ নাযাবা ফটফুল নাখাবা কেঁচা পাতত নাবান্ধিবা লোন উপজিয়ে লৰ মাৰে কোন। বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই খাতৰটোৰ সঠিক উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে জেঠী। বলক বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ খাতৰলৈ আগবাঢ়ো। ঘুণ গুণ কৰে কিন্তু ভোমোৰা নহয় লগুণ আছে কিন্তু বামুণ নহয়। বন্ধু বান্ধৱীসকল আপোনালোকে এই খাতৰটোৰ সঠিক উত্তৰটো বিচাৰি পাইছেনে? যদি পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে যঁতৰ। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ খাতৰটো হৈছে ওপৰৰ পৰা পৰিল টেকেলি টেকেলিৰ ভিতৰত এশ বেকুলি। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে কঁঠাল। বলক বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ খাতৰলৈ আগবাঢ়ো। ৰঙাকৈ বামুণ্টি খোজ কাঢ়ে খৰ পিছফালে দেখি আহিছোঁ বাঁহৰ তলত গড়। বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই খাতৰটোৰ সঠিক উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভাবি থকাৰ দৰে এই খাতৰটোৰ সঠিক উত্তৰটো হৈছে আমৰলি পৰুৱা। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ খাতৰলৈ আগবাঢ়িছোঁ। সৰুকালত দুই শিং ডেকা হ'লে সৰে বুঢ়া কালত দুনাই গজে আকাশত চৰে। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভাবি থকাৰ দৰে এই খাতৰটোৰ সঠিক উত্তৰটো হৈছে জোন। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ খাতৰলৈ আগবাঢ়িছোঁ। তিনিকুণীয়া মাজত খাল গাৰত দৰি মাৰিবলৈ বাল। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভাবি থকাৰ দৰে এই খাতৰটোৰ সঠিক উত্তৰটো হৈছে জাকৈ।